সকলোকে শুভ সন্ধিয়া জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি গৈ আছোঁ গুৱাহাটীৰ আজৰাৰ ফালে। আপোনালোকে জানি মোৰ আগৰ ভিডিঅ'টো চাইছে, মই যিহেতু গুৱাহাটীত আছোঁ আৰু আজি গৈ আছোঁ সন্ধিয়াৰ সময়কণ অকণমান আমি অলপ ফূৰ্তি আনন্দৰে পাৰ কৰোঁ বুলি। মোৰ লগত আছে তৰালী, ৰশ্মি আৰু ভণ্টি দুজনীমান। গতিকে আপোনালোকক লৈ যাওঁ এখন বৃহৎ বজাৰলৈ। আপোনালোকে হয়তো কিছুমানে গৈছে আৰু আপোনালোকে এই বজাৰখনৰ দেখি আপোনালোকে একদম আচৰিত হ'ব। এটা সাধাৰণ কাপোৰৰ দাম 8,000, 9,000 আৰু ইয়াতে বিভিন্ন ধৰণৰ খেলৰ সামগ্ৰী, লগতে চাইকেল, কাপোৰ কানিৰ পৰা আদি কৰি জোতা, সকলো ধৰণৰ বস্তু পোৱা যায়। মই আপোনালোকক দেখাই যাম আৰু আপোনালোকে চাই যাব। এয়া সোমাই আহিলোঁ ডিকাথলন মাৰ্কেটৰ ভিতৰলৈ আৰু এইখন এখন বৃহতেই মাৰ্কেট আৰু আপোনালোকে ইয়াত এটা এটাকৈ বস্তু চাব পাৰিব, নিজৰ পচন্দমতে ল'ব পাৰিব আৰু আপোনালোকে ইয়াৰ দামবোৰ চালে একদম মানে আচৰিত হৈ যাব। এয়া চাওক, এটা কাপোৰৰ দাম 6,999 টকা, অৰ্থাৎ 7,000 টকা। এয়া চাওক, এটা সাধাৰণ স্পৰ্টিং। আপোনালোকে মই দেখি প্ৰথম চখ হৈ গৈছিলোঁ, যিহেতু মই ইমান দামী মাৰ্কেটত কেতিয়াও সোমোৱা নাই আগতে। আৰু আচলতে ইয়াতে মানে একদম ল' প্ৰাইজৰ পৰা আছে আৰু একেবাৰে হায়েষ্ট প্ৰাইজলৈকে আছে। আপোনালোকে বিভিন্ন ধৰণৰ বস্তু পোৱা যায় ইয়াত। আপোনালোকক মই দেখাই যাম, আপোনালোকে চাই যাওকচোন। চশমা পোৱালিবোৰৰ হেৰি চুইমিং কৰাতে ন, চুইমিং গ্লাছ। এয়া মোক চাওকচোন, আনন্দতে ক'বই নোৱাৰা হৈছোঁ আৰু মই টানিব জানা নাই। জীৱনত প্ৰথমবাৰ এনেদৰে উঠিছোঁ আৰু কিন্তু সময়কণ ধৰি ৰাখিছে কেমেৰাত, ৰশ্মি ধৰি ৰাখিব দিলোঁ, যিহেতু বহুত বেছি আনন্দ কৰিলোঁ সময়খিনি আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো চাই কেনে পায় আপোনালোকে জনাব সেইখন, আৰু যদি ভাল পাইছে তেন্তে এটা কমেণ্ট কৰি দিব আৰু চেনেলটো যদি কেতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাওক, আমি সকলোৱে আনন্দ কৰিছোঁ মানে সময়কণ আৰু আমি একদম ধৰি ৰাখিছোঁ কেমেৰাত। দৌৰিব লাগে, এইটো হেৰি কৰিব লাগে, নাজানো তৰালি ফালে চাই দিয়া। তুমি পাইছা নাই? এই মজা, বঢ়িয়া। বা ইমানে লাহে লাহে আহিছে মোৰ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। আপোনালোকে চাই কেনে পালে তলত কমেণ্ট এটা কৰিব আৰু তেতিয়ালৈ আহিছোঁ। বাই বাই।